হাই এভৰিৱান, কি খবৰ তোমালোকৰ? আজি বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ ইণ্ট্ৰ'ৰ পৰা গম পাইছা যে ভিডিঅ'টো এইবাৰ আমি দেখাম এটা অতি ধুনীয়া শিৱ মন্দিৰ। এই শিৱ মন্দিৰটোৰ মেইন বিশেষত্ব হ'ল যে ই বহুত ধুনীয়া মানে ই অৱস্থিত এটা পাহাৰৰ ওপৰত আৰু চাৰিওফালে সেউজীয়া আৰু তাৰ ছাইডত আপোনাৰ চাহ গছো আছে, মানে চাহৰ বাগান আছে আৰু বহুত ধুনীয়া লাগে। আৰু তাৰে দৃশ্য দেখাবৰ কাৰণে, তাৰে মই চিনেমেটিক শ্বটছ ল'বৰ কাৰণে মই আৰু মোৰ 3জন বন্ধু তালৈ যাত্ৰা আৰম্ভ কৰোঁ। এই শিৱ মন্দিৰটো আছে যোৰহাটৰ মৰিয়নি পাৰ হৈ সোণোৱালৰ এই নাগাজাংগা বুলি জেগাডোখৰত। আৰু নাগাজাংগাৰ এই গাঁওখনৰ নামটো হয়তো নামৰূপীয়া গাঁও নেকি, যদি মোৰ ভুল হোৱা নাই। আমি পালোহি মন্দিৰটো। তই ওলালি তই কি বুলি ভাবিছ? এনেও আপলোড কৰিম মই। গছজোপা চা না মন্দিৰটো। আকৌ মই অকলে আহিম নেকি বে? ক'ত যাই? গছজোপা মন্দিৰ সোমাবলৈ দিবনে নিদিয়ে জানো। বম ডাঙৰ কিন্তু দেই গছজোপা। এই মন্দিৰটোলৈ গৈ আছো। তোক উলিয়ামেই মই। মোৰ লগত আহিলে এইবোৰত ওলাবি বে। আমি এতিয়া সেইটো কাটি দিব লাগিব। জয় শিৱ শম্ভু। কেদাৰনাথ যাব পৰা নাই। আমি কেদাৰনাথ গৈ পোৱা নাই, কিন্তু তেনেকুৱা নিচিনা বস্তু কেদাৰনাথে আৰু আমাৰ কাৰণে এতিয়া। বাজেট কেদাৰনাথ নেকি? এয়া মানুহ নাই চাগে ইয়াত। শিৱ মন্দিৰ দৰ্শন কৰি মোৰ কথা ক'ব নাজানো বে। সেই পাহাৰকে চাওক আৰু এইখন বাইককেইখন জুম কৰিব নোৱাৰি গোপত। চৰি, শিৱ মন্দিৰ পালোহি। সেৱা এটা জনাই লওঁ আৰু আছে সেৱা এটা কৰি লওঁ। জয় শিৱ শম্ভু। এইটোৱে হৈছে শিৱ মন্দিৰটো। কি ধুনীয়া জেগাত। আৰু গছজোপা চাওক কেনেকুৱা ডাঙৰ।
জয় বাবা আপোনাৰ চৰণ পাহি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু অনেক ভুল কিবা দুখ থাকিলেও ক্ষমা কৰি এইদৰে শিৱ মন্দিৰটোত সেৱা জনোৱাৰ পিছত মই মোৰ ড্ৰোন শ্বট লোৱা আৰম্ভ কৰোঁ আৰু তাৰে এতিয়া আপোনালোকক মই মোৰ চিনেমেটিক শ্বট ড্ৰোন শ্বট দেখাব চেষ্টা কৰিম চ' লেটছ বিগিন